লগ পাইছোঁ 5বাৰ মান, তো বহুত মানে ভাল লাগে মানে সংগীবাৰ লগত। সংগীবাৰ ফুল নেম হ'ল প্ৰিয়লীনা নাথ, আৰু সংগীবাৰ মৃতদেহটো য'ত পোৱা গৈছে তাত চিপ ওলোমা খাই আছিল, আৰু মানে দেহটোত মানে বহুতো আঘাতপ্ৰাপ্ত মানে চিন আছিল, মানে দুপোৱা বহুত চিন আছিলে। কোৱা হৈছে যে সংগীবাক মানে হত্যা কৰা হৈছে। তো মানে এইটো মানে কেছটো চলি আছে, মানে আজি কোৰ্টত মানে মানুহবিলাকক লৈ যাব মানে, তো কেছটো এনেকৈ চলি আছে। মই ইমানখিনি গম পোৱা নাই, বাট মানে মই জনা হিচাপত আপোনালোকক জনালোঁ। তো এনেকৈ চলি আছে। এইবাৰ ঘৰৰ চান্দমাৰি থানাত মানে এজাহাৰ দাখিল কৰিছে, মানে কোৰ্টত মানে কেছ চলিব। তো মানে ইমান এটা মই গম পোৱা নাই, যিখিনি গম পাইছোঁ আপোনালোকক মই ভালদৰে জনাই আছোঁ। আৰু যিহেতু ক'লোঁ যে মই যিখিনি পাৰোঁ আপোনালোকক শ্বৰ্ট ভিডিঅ' বা ফুল ভিডিঅ'ৰ জৰিয়তে মই জনাম। এইবাৰ ইয়াতকৈ 3 মাহ আগত মানে কোৰ্ট মেৰেজ হৈছিলে, তো তাৰপিছত মানে সেইকাৰণে মানে ইমান এটা ভিডিঅ' আমি ইউটিউবত পোৱা নাছিলোঁ। বিয়া চিয়া গ'ল এনেকৈ কিবা হ'ব পাৰে, তো মানে সেইটো কাৰণে মানে মাজতে ভিডিঅ' পোৱা নাছিলোঁ আমি। তো মানে কাৰণটো গম নাপাওঁ, বাট মানে আপোনালোকক যিখিনি জানো মানে গম পোৱা আছিলোঁ মই, মানে যিখিনি গম পাইছোঁ মই সেইখিনি আপোনালোকক ক'লোঁ। আৰু এনি টাইম হাঁহি থাকে ছোৱালীজনীয়ে, কিন্তু আজি আমাৰ মাজত নাই সেই ছোৱালীজনী। তো বহুত দুখ লাগি আছে, আৰু আপোনালোকৰ দুখ লাগি আছে বুলি গম পাইছোঁ মই, বহুতৰে দুখ লাগিছে। আৰু যোনে যোনে সংগীবাক চিনি নাপায়, সংগীবাৰ ইউটিউব চেনেলৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত আছে, আপোনালোকে যাই চাব পাৰে চোৱা নাই যদি। আৰু যোনে যোনে সকলোৱে ভালে আছে। আৰু আজি দেখা পাইছে একদম এই ওপৰত চাওক পুৰা ধুনীয়াকৈ আছে মন্দিৰটো, আৰু মোৰ গোটেই পূজা যে কৰা হৈ গ'ল। আপোনালোকে দেখা পাইছে কপালত পুৰা ফুট চুট লৈ আছোঁ, আৰু চাকি বন্তিখিনিতো জ্বলালোঁ দেখা পাইছে। আৰু ইয়াতে আহি পেলাই ধামাকাদাৰ বস্তুটো মানে মই বেলেগকৈ কৰিব খুজিছিলোঁ, কিন্তু অলপমান বেলেগ হৈ গ'ল একচুৱেলি। বুম চাই লওক আপোনালোকে, পুৰা ধুনীয়াকৈ ইউটিউবৰ প্লে বাটন আহি গ'ল, আৰু ভিতৰত বেলপাত চেলপাত দি ধুনীয়া পূজা কৰিছে। আৰু এইখন হ'লে মোৰ প্লে বাটন চাই লওক, চাংগী ব্লগছ 100K ছাবস্ক্ৰাইবাৰ ইউটিউব। চ' থেংক ইউ ছ' মাছ ইউটিউব, ইমান ধুনীয়া এটা গিফ্ট দিয়াৰ বাবে। তো জিমৰ ফালে লাহে লাহে মানে কি ষ্টেপ বাই ষ্টেপ গৈ আছোঁ, আৰু ইখন যেতিয়া পালোঁ মানে ধুনীয়াকৈ চিলভাৰ প্লে বাটন। ত' বহুত দিনৰ পৰা আশা কৰি আছিলোঁ, 100K মোৰ হৈ গৈছে বহুত জল্দি কেনে। ত' আপোনালোকে ইমান মৰম দিছে তাৰ কাৰণে থেংক ইউ ছ' মাছ সকলোলৈকে, আৰু এনেকৈ আগলৈকেও আপোনালোকে মৰম ভাল পোৱাখিনি দি যাব। আৰু নেক্সটটো মোৰ লাইভ ভিডিঅ' আহি আছে। গম পাইছে যে জনপ্ৰিয় ইউটিউবাৰ মানে অতি কম সময়ৰ ভিতৰতে ছাকচেছ হৈছিল আমাৰ ইউটিউবাৰ মট'গাৰ্ল চাংগী, মানে চাংগী ভ্লগছ। তো মানে আজি মানে চাংগীবাৰ মৃত্যু হ'ল, তো ঢুকালে। তো বহুত বেয়া লাগিলে, আৰু আপোনালোকেও বেয়া লাগিছে বুলি গম পাইছোঁ, সকলোৰে বেয়া লাগিছে। মানে অসমত ইমান মানে এছামিছ ভ্লগাৰ আছিলে, মানে ইমান কম সময়ৰ ভিতৰত 10K ছাবস্ক্ৰাইবাৰ হৈ গৈছিলে। চেনেলটো আৰম্ভ কৰিছিলে 2022ৰ ফেব্ৰুৱাৰীৰ 21 তাৰিখে। তো এইবাৰ 21 তাৰিখ আহিলে 1 ইয়াৰ্ছ হ'লৈ, 1 বছৰ নোহোৱাতে ইমান ছাকচেছ। তো মানে কোনো কাৰ বা নজৰ লাগিছিলে মানে নাজানো, যে আমাক মানে আমি ভিডিঅ' চাই থাকিবও নাপালোঁ, আৰু বহুত বেয়া লাগিল। মানে আপোনাৰ মানে কি ক'ম কি নক'ম লাগি আছে। তো মই ভাবিলোঁ যে মোৰ মনৰ কথাখিনি অলপমান আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। তো শ্বেয়াৰ কৰিবৰ কাৰণে এই ভিডিঅ'টো বনালোঁ। তো কেনেকৈ কি হ'ল মানে ধৰিব পৰা নাই। আৰু এনেকৈ মানে বহুতে কৈ আছে যে মানে বহুতে মানে ময়ো চালোঁ অলপ চলপ, আৰু মোৰ লগৰ এটা মানে কল কৰি সিহঁতৰ ওচৰৰে হয়। তো মানে গলত বোলে ৰছী পোৱা গৈছে, মানে এতিয়া এক্সিডেণ্ট নে কোনোবাই মাৰ্ডাৰ কৰিলে এইটো বৰ্তমানলৈকে ধৰিব পৰা নাই। পষ্টমৰ্টম ৰিপৰ্টটো অহা নাই বুলি শুনিলোঁ। আৰু মানে কি আছিল এনেকুৱা যে মানে হ'ল, মানে ইমান মানে হাঁহি থকা ছোৱালীজনী আমাৰ সৰভোগত বহুতবাৰ লগ কৰিছোঁ, এনিটাইম মানে হাঁহিয়ে থাকে, মানে একদম খোলা মনৰ ছোৱালী আছিলে, মানে খোলা মানে মনত যি আহে তাকে কৈ দিছিলে। তো মানে এনেকুৱা কি হ'ল যে মানে আমাক ঘপককৈ মানে এৰি গ'ল, মানে এৰি যোৱা যেন লাগাই নাই, এনেকৈ জীয়াই আছে তেনেকুৱা লাগে। আৰু মানে ভাবিব নোৱাৰি যে মানে ইমান ধুনীয়াকৈ ভিডিঅ' বনাই থকা এজনী ছোৱালী পটককৈ মানে নাইকিয়া হৈ গ'ল। মানে আজিৰ পৰা ভিডিঅ' চাবই নাপাম, আজিৰ পৰা দেখা নাপাম। তো এনেকৈ মানে বিশ্বাসেই নহয় মানে। তো তথাপিও মানে বিশ্বাস কৰিব লাগিবই। মানে চাংগীবাৰ মানে মৰাটো মানে এটা ৰহস্য টাইপ হৈ আছে, মানে কেনেকৈ মৰিল কি মৰিল মানে কোনেও ভালদৰে ক'ব নোৱাৰে। মানে এক্সিডেণ্ট হয় নে মানে কোনোবা মানে মাৰ্ডাৰ কৰিলে, এইটো মানে ধৰিব পৰা নাই। আৰু মানে পুলিচেও মানে ক'ব পৰা নাই যে কেনেকৈ কি হ'ল। তো পিছত আমি খবৰটো ভালদৰে পাম, বাট আপোনালোকৰ লগত কথাবোৰ শ্বেয়াৰ কৰিবৰ কাৰণে মই ভিডিঅ'টো বনালোঁ। তো আপোনালোকৰ মতে কি আপোনালোকে কমেণ্টত জনাব। আৰু চাংগীবাৰ মনৰ শান্তিৰ কাৰণে আপোনালোকে প্লিজ কমেণ্টত ওম শান্তি বুলি কমেণ্ট কৰিব, আৰু RIP বুলিও কৰিব পাৰে। তো এনেকুৱাই মানে শ্বৰ্ট টাইপত আজি ভিডিঅ'টো বনালোঁ, আৰু বহুত বেয়া লাগি আছে। মানে ৰাতিপুৱাৰ পৰাই মানে চাই আছোঁ ভিডিঅ'বোৰ,
মানে দেখা পাই আছোঁ ফটো বহুতে RIP বুলি দি আছে তো ভাবিলোঁ যে মানে অলপমান ফ্ৰী হৈ পেলাই মানে এটা ভিডিঅ' বনাই পেলাই মানে মোৰ মানে মনৰ কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ তো সেইটো কাৰণে মানে ভিডিঅ'টো বনাই দিলোঁ বাকী আপোনালোকৰ মতে কি জৰুৰ জনাব মানে বেয়া লাগি আছে বহুত তো মানে কি ক'ম কি নক'ম তেনেকুৱা লাগি আছে তো মনত যি আহিছে সেইখিনি মই আপোনালোকক কৈ দিলোঁ আৰু আপোনালোকৰ মতে কি মানে আৰু আপোনালোকে কেনে পাইছিল মানে সংগীবাৰ ভিডিঅ' চাই তো আপোনালোকে মানে কমেণ্টত জনাই দিব আৰু যোনে যোনে মানে ভিডিঅ'বোৰ চোৱা নাছিলে মানে চিনি বেছিভাগে নাপাব পাৰা মোৰ ভিউৱাৰ্ছে তো মানে চাব পাৰা ডিছক্ৰিপশ্যনত মই সংগীবাৰ ইউটিউব চেনেল লিংকটো দি দিম এতিয়াতো নতুন ভিডিঅ' নাপামেই আপোনালোকে আগৰ ভিডিঅ'বোৰ চাব পাৰে তো মানে অতি কম সময়ত 1 বছৰ নোহোৱাতে মানে 100K ছাবস্ক্ৰাইবাৰৰ মানে ওপৰত গৈছিল চেনেলটো আপোনালোকে ভাবি চাওক ইমান মৰম কৰিছিলে মানে আমাৰ অসমবাসী ৰাইজে তাইক তাৰ পিছতো মানে ভগৱানে মানে আমাৰ পৰা কাঢ়ি লৈ গ'ল আৰু তাইক কি ক'ম তো আজিৰ কাৰণে বাই বাই এইখিনিয়ে এটা সৰু চাই ভ্লগ আছিল তো জয় আই অসম বাই বাই আৰু প্লিজ কমেণ্টত জনাব নাপাহৰিবা আৰু ইনষ্টাগ্ৰামত মই ষ্টৰি দি থাকোঁ তো আপোনালোকে ষ্টৰি চাব পাৰে ইনষ্টাগ্ৰাম আইডিটো স্ক্ৰীণত আহি আছে তো আপোনালোকে ফ'ল' কৰি ল'ব পাৰে তো বাই বাই জয় আই অসম